হইছি হেল্ল' বন্ধুসকল গুড মৰ্নিং আজি এটা নতুন বস্তু দেখাম আপোনালোকক আহক আমাৰ জংগল চাওক জংগল আমাৰ জংগল দেখিছে আহি আছো এক মিনিট দেখা কৰি আছা নেকি জংগলটো দেখাইছো জংগল এয়া আমাৰ জংগল হয় জংগল এখন কাজিৰঙাত কিয় পোৱা নাই হা Ya, jongol ini jongol saya. Wah, apa ya lo jongol? ইয়াতে আপোনাৰ অকলে আহিব ভয় লাগিব অকলে আহিব সঁচাকে ইয়া বাঁহ দেখাই দে এইটো আমাৰ এইটো ভলকা বাঁহ এইটো ইফালে দেখাই দে কিন্তু হেৰি বাঁহ আজি আপোনালোকক এনেকুৱা এটা বস্তু দেখাম আহক আহক এইটো দেখিছে এইটো কি এইটো হৈছে বাঁহৰ ফুল আপুনি কিজানি জীৱনত দেখা নাই কিজানি বাঁহৰ ফুল হয় এইটো এই বাঁহ চুপ দেখা দিয়ে একবাৰ এইটো বাঁহ দেখিছে এইটো বাঁহ হৈছে কাঠকটা বাঁহ বুলি কয় আমাৰ যেতিয়া মাঘৰ বিহুৰ উৰুকাৰ তেতিয়া খুব মানে ওপৰ যিটো কোমল বাঁহ হয় কোমল বাঁহৰ যিটো আগটো মানে কাটি কিনে চুঙা পিঠা বনায় এনে ধুনীয়া লাগে চুঙা পিঠা খাই সেই আগৰ চুঙা পিঠা খোৱা মানে কটা মাহৰ চুঙা পিঠা খোৱাৰ নিচিনা সোৱাদেই নাই জীৱনত তাৰ লগত আপুনি হেৰি মিক্স কৰি কিনে গাখীৰ মিক্স কৰি কিনে খালে তো এই কথাত এইটো ফুল যে দেখিছে এই ফুলটো ওচৰৰ পৰা দেখা এই ফুলটো যে দেখিছে এই ফুলটো এইজোপা বাঁহত মানে কেতিয়া হয় এইটো ফুল দেখাই দিয়ে এইটো ইফালে দেখাই দিয়ে বেছিকৈ এইবিলাক দেখাই দিয়ে এয়া ফুল এইটো হৈছে বাঁহৰ ফুল আৰু এইজোপা বাঁহত এই ফুলটো বছৰ মানে একবাৰেই দেখা পাব আপুনি একবাৰ এইফালে অলপ এইখিনি পৰা এইটো আপুনি একবাৰে দেখিব পাব এইটো জোপা বাঁহত কেতিয়া দেখিব জানে আপুনি এইটো একবাৰ 60 বছৰৰ পিছত এইটো ফুল 60 বছৰৰ পিছতহে এইটো ফুল ফুলে এজোপা বাঁহত আৰু এইজোপা বাঁহৰ ফুল আপুনি যদি আপোনাৰ জন্মৰ তেতিয়া যদি এইজোপা গছ ৰুইছিলে গছ মানে বাঁহ যদি ৰুইছিলে তেতিয়াহ'লে আপুনি যেতিয়া আপোনাৰ চাকৰিৰ পৰা ৰিটায়াৰ হ'ব তেতিয়া আপুনি এইজোপা ফুল দেখিব এইটো ফুল দেখিব এইটো ফুল বহুত ৰেয়াৰ ফুল হয় বহুত ৰেয়াৰ আপুনি যেতিয়া তেতিয়া দেখা নাপায় এই ফুলটো এই বাঁহচুপত হোৱাৰ কাৰণ কি জানে আপুনি এই বাঁহচুপ এতিয়া মানে মেচিয়ৰ হৈ গ'ল এই বাঁহচুপ আৰু জীয়াই নাথাকে এতিয়া অহা বছৰ মৰি যাব এই ফুলটোৰ নিয়ম হয় যেতিয়া বাঁহৰ ফুল ফুলে তেতিয়া বাঁহচুপ মৰি যায় মানে তো এই ফুলটো আপুনি যদি চাব খোজে তেতিয়াহ'লে এতিয়া আপুনি বাঁহৰ তলত আহিব লাগিব নতুবা আপুনি ক'ৰবাত কটা বাঁহ বিচাৰি ফুৰিব লাগিব নতুবা আপুনি যদি এতিয়া ৰুইছে মোৰ বয়স এতিয়া 30 বছৰ মই যদি এতিয়া এইটো বস্তু ৰুওঁ মই 80 বছৰৰ পিছত 90 বছৰৰ পিছতহে দেখা পাম এইটো কাৰণ মোৰ জীৱনকালত মই দেখাই নাপাওঁ এই ফুলটো সেইকাৰণে এই ফুলটো আপুনি সযতনে ৰখাটো বহুত দৰকাৰ কাৰণ এই ফুলটো আপুনি এইজোপা গছত এইজোপা বাঁহত আপুনি এবাৰ দেখিব পাব 60 বছৰৰ মূৰত ঠিক আছে সেইকাৰণে আজি এই বস্তুটো দেখালোঁ এই বস্তুটো কেনে পাইছে আপুনি ভাল পাইছে যদি শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু যদি জীৱনত যদি আপুনি ফুলটো দেখা নাই তেতিয়াহ'লে মোক ক'ব পাৰিব মই আপোনাক এইটো ফুল দেখাবলৈ মোৰ ঘৰত মাতিব পাৰোঁ আৰু আমাৰ ইয়াতে এতিয়া চব গছতে এনেকুৱা চব বাঁহতে এনেকুৱা হৈছে কাৰণ আমাৰ 60 বছৰ আজিৰ পৰা 60 বছৰ আগত মানে লগভগ ইয়াতে যিমান কটা বাঁহ আছিলে লগভগ এইটো ৰুইছিলে আজিৰ পৰা 60 বছৰ আগত আমি তেতিয়া জন্ম পোৱা নাই আমি হাফত আছোঁ আমাতকৈ 30 বছৰ আগত এইজোপা গছ এইজোপা বাঁহ ৰুইছিলে সেইটোৱে ক'বলৈ আহিছিলোঁ আৰু আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু ভাল লাগিলে ফ'ল' কৰিব আৰু এনেকুৱা ধৰণৰ নলেজেবল ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো প্লিজ ফ'ল' কৰি ল'ব অ'কে বাই থেংক ইউ
বা দেখাই দে বাঁহবিলাক এয়া আমাৰ বাঁহ এইবিলাক দেখাই দে কটা বাঁহ আমাৰ বাঁহ তুই ক একবাৰ হ'ব